ভাস্কৰ নেওগ হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰছিদুল ইছলাম ওৰফে গংগুৱে বহুদিনৰ পৰা কাৰাবাস খাটি আছিল যদিও শাৰীৰিক অসুস্থতাৰ অজুহাতত জেল কৰ্তৃপক্ষই মৰিগাঁও জিলা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱায়। যোৱা 2 অক্টোবৰত দুজনকৈ নিৰাপত্তাৰক্ষী কৰ্তব্যত নিয়োজিত হৈ থকা অৱস্থাতেই চিকিৎসালয়ৰ পৰা পলায়ন কৰে। ইতিমধ্যে উক্ত দুৰ্ধৰ্ষ অপৰাধী গংগুক মৰিগাঁও জিলা আৰক্ষী অধীক্ষক ডক্টৰ নন্দ সিং বৰকলাদেৱৰ তত্বাৱধানত আৰক্ষীৰ এটা দলে ব্ৰহ্মপুত্ৰৰ গৰুখুটি চৰত অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। মৰিগাঁও চিভিল হাস্পাতালত আবদ্ধ হৈ থকা বা চিকিৎসাধীন হৈ থকা এজন আছামী, তেওঁক আমি গংগু বুলি জানো আৰু যিজন অতি দুৰ্ধৰ্ষ, তেওঁ এটা হত্যাকাণ্ডৰ লগত জড়িত হৈ মায়ং থানাৰ গোচৰ 15/2000 এই গোচৰটোত তেওঁ গ্ৰেপ্তাৰ হৈ পেলাই জেলত আছিল আৰু জেলৰ পৰা তেওঁ শাৰীৰিক অসুস্থতাৰ কাৰণে চিকিৎসকৰ পৰামৰ্শত তেওঁ মৰিগাঁও চিভিল হাস্পাতালত চিকিৎসাধীন হৈ আছিল। আৰু যোৱা 2 অক্টোবৰ তাৰিখে তেওঁ চিকিৎসালয়ৰ পৰা পলাল আৰু পলাই গৈ তেওঁ প্ৰথমতে মায়ং পালে নিজা ঘৰ, তাৰপিছত তেওঁ তাৰ পৰা গৈ ব্ৰহ্মপুত্ৰৰে গৈ তেওঁ গৰুখুটি নামৰ চৰ এটাত আশ্ৰয় আছিল আৰু তাতে তেওঁ অৰুণাচলৰ কেইবাটাও ইটা ভাটাৰ লগত সম্পৰ্ক ৰক্ষা কৰিছিল আৰু সেই ইটা ভাটা মালিকবিলাকৰ লগত কথা পাতি তেওঁ তাত ইটা ভাটাত কাম কৰাৰ কাৰণে যাবৰ কাৰণে তেওঁ ঠিক কৰিছিল। কিন্তু তেনে সময়তে তেওঁ অলপ গাটো জ্বৰ হৈছিল, সেইকাৰণে তেওঁ অৰুণাচলৰ যাত্ৰাটো বাতিল কৰিছিল। এইটো আমাৰ অতি খবৰটো আমি তেওঁ যেতিয়া পলাইছিলে সেইদিনাখনৰ পৰাই মৰিগাঁও আৰক্ষীয়ে অতি ব্যাপকভাৱে এই গোটেই বিষয়টো লৈছিলোঁ আমি আৰু এইটো মোৰ আত্মসন্মানৰ বিষয় হিচাপে লৈছিলোঁ আৰু মই এটা নেতৃত্ব বহন কৰি আছিলোঁ। চৌদিশে বিভিন্ন ধৰণৰ চোৰ্চ নিয়োগ কৰা হৈছিলে আৰু মোৰ কেইজনমান অতি বিচক্ষণ লোকক ইয়াত নিয়োগ কৰা হ'ল। তেওঁলোকে প্ৰায় 10-12 কিলোমিটাৰ ভুটভুটি নাওৰে গৈ ৰাতি অতি দুঃসাহসিক অভিযানটো চলাইছিল আৰু এই ক্ষেত্ৰত মঙলদৈৰো কিছু সংখ্যক লোকে আমাক সহায় কৰিছিল আৰু আমি ৰাতি তেওঁক এটা ঘৰৰ ভিতৰত শুই থকা অৱস্থাত আমি ধৰিবলৈ সক্ষম হওঁ। এই যাত্ৰাকালটো আছিল অতি শিহৰণকাৰী, অতি ভয়ানক। নদীৰ মাজত এখন নাওৰে সৈতে যোৱাটো তাতে ব্ৰহ্মপুত্ৰত আৰু গৈ চৰ অঞ্চলত যিটো গৰুখুটি চৰত আমি তেওঁক ধৰিছোঁ তাত সৰ্বমুঠ 14 ঘৰ মানুহ আছিল আৰু এই 14 ঘৰ মানুহ আটাইখিনি মানুহৰ ঘৰকেই আমাৰ মানুহ, আৰক্ষীৰ মানুহ আৰু পাব্লিকৰ দ্বাৰা ঘেৰাও কৰি ৰখা হৈছিল। তাৰপিছত তেওঁক আমি ধৰিলোঁ, ধৰি আমি ইয়ালৈ লৈ আহিছোঁ। ভাস্কৰ নেওগ নামৰ এজন বিবাহিত লোকক অতি নৃশংসভাৱে হত্যা কৰি তেওঁৰ মাংসবোৰ টুকুৰা টুকুৰকৈ কাটি বস্তাত ভৰাই শিলৰ বোজা দি এইটো ব্ৰহ্মপুত্ৰৰ পাৰত তেওঁ পুতি থৈছিল আৰু সেই গোচৰৰ অভিযুক্ত হৈ এই অভিযুক্তজনক যিজনে পলাই গৈছিলে তেওঁক আমি আমাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজতত ৰাখিছিল। তেনেকুৱা কোনো ৰোগত আক্ৰান্ত হোৱাৰ লক্ষণ আমি পোৱা নাই। চিকিৎসকক তেওঁ অনাৰ পিছত মেডিকেল কৰোৱা হৈছে। তেওঁ নিজে এতিয়া অভিনয় কৰি আছে আৰু যিজন মানুহে পুলিচ বেৰিকেড ভাঙি পুলিচৰ চকুত ধূলি দি বা পুলিচৰ চকুৰ মাজেদি তেওঁ যাবগৈ পাৰে আৰু অতি ভয়ানক এখন সৰু নাওৰে সৈতে তেওঁ ব্ৰহ্মপুত্ৰৰ বুকুৰে পাৰ হৈ কোনো নিৰ্দিষ্ট চৰত গৈ পেলাই আত্মগোপন কৰিব পাৰে, তেনেজন মানুহৰ শাৰীৰিক অসুস্থতা থাকিব পাৰে বুলি মই নাভাবোঁ। তথাপিতো গোটেই বিষয়টো আমি স্বাস্থ্য বিভাগৰ দ্বাৰা পৰীক্ষা কৰি তেওঁৰ প্ৰকৃততে কি হৈছে আৰু কি ভিত্তিত তেওঁক ইয়াত ৰখোৱা হৈছিল, জেলৰ পৰা ইয়াত ৰখোৱা হৈছিলে, সেই বিষয়টো আমি তদন্ত কৰিম। চিকিৎসকো এই ক্ষেত্ৰত সন্দেহৰ উদ্ভৱ নহয়। এই দুৰ্ধৰ্ষ অপৰাধীজন অবৈধ মাৰণাস্ত্ৰ সৰবৰাহ, গড় হত্যা আদিৰ সৈতে জড়িত। তদন্তৰ খাতিৰত বহু কথা আৰক্ষী অধীক্ষকগৰাকীয়ে এই পৰ্যন্ত সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰা নাই। মৰিগাঁৱৰ পৰা কৃষ্ণ কুমাৰ নাথ।